উপস্থিত হৈছোঁ ইয়াত। আমি এতিয়া আহি উপস্থিত হৈছোহি। এইখিনি একদম চেঁচা মেচা পৰিৱেশ। এইটো টিকট কৰি ইয়াত টিকেট কৰিব লাগিব সোমাবৰ কাৰণে। ইয়াত আমি এতিয়া ইয়াত বাইকৰ নাম্বাৰ আৰু টাইম চাইন সকলো কৈ থৈ যাব লাগিব সোমাবৰ কাৰণে। এইটো চাচনি মেৰবেল পৰিৱেশ পৰ্যটন প্ৰকল্প। টিকট কৰি ইয়াত টিকেট কৰিব লাগিব। এইজন লগৰ কেইজন ফটোশ্বুটৰ কাৰণে কেমেৰা ৰেডি কৰা হৈছে। অলপ টাইম আমি জীয়াই লৈছো ইয়াত বহি পিনি চাংঘৰত। আপোনালোকে টয়লেটত গ'লে দেখে তাত মেল ফিমেল লিখা থাকে, কিন্তু ইয়াত আপোনালোকে চাব পাৰে এই পাৰ্কখনত। ইয়াত চাওক আপোনালোকে ফিমেলটো লিখা আছে কুইন আৰু এইটো মেলটো লিখা আছে, এইটো চাওক কিং লিখা আছে। কি আৰু অলপ ডিফাৰেঞ্চ বেলেগ টাইপৰ হয়। ওলাই গৈছো, ইয়াত আমি স্পেণ্ড কৰিলো, লগতে ফটোশ্বুট কৰা হৈ গ'ল। এতিয়া আমি ক'ত যাম? আমি এতিয়া জয়পুৰ যাবলৈ ওলাইছো। ৰাস্তাত আমি ভোক লাগিছে, লাঞ্চৰ টাইম খাই ল'ব লাগিব।